হেল্ল' বন্ধুসকল, আকৌ মোৰ এটা নতুন ভিডিঅ'লৈ আপোনাক পুনৰ স্বাগতম জনাইছোঁ। আপুনি যদি মোবাইল ল'ব বিচাৰি আছে তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে হয়। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। তো আপোনাৰ কাৰণে এই ভিডিঅ'টো। তো আপুনি যদি মোবাইল ল'ব বিচাৰি আছে তেনেহ'লে চাই থাকক আৰু ন। তো বন্ধুসকল, মোৰ নাম তাপস, আপুনি চাই আছে টেকলক চেনেলছ। তো বলক আৰম্ভ কৰোঁ। আপুনি যদি মোবাইল ল'ব বিচাৰি আছে ন তেনেহ'লে আপুনি অপেক্ষা কৰিব পাৰে। তো 4 ছেপ্টেম্বৰত নতুন এটা মোবাইল স্মাৰ্টফোন আহি আছে, যিটো ৰিয়েলমি 5 Pro বুলি কয়। 4 ছেপ্টেম্বৰৰ পৰা আপুনি এই মোবাইলটো ফ্লিপকাৰ্টৰ পৰা আপুনি পাৰচেছ কৰিব পাৰিব। তো ইয়াৰ প্ৰচেছৰ হ'ল স্নেপড্ৰাগন 712 প্ৰচেছৰ, অক্টাক'ৰ 2.3 GHz হয়। তো ইয়াৰ খাসকৈ মোবাইলৰ এই ফোনৰ খাসকৈ যিটো ইয়াৰ কেমেৰাটো। তো ৰিয়াৰ কেমেৰা আপুনি 4টা কেমেৰা ছেটআপ পাব। তো মেইন কেমেৰাটো হ'ল 48 মেগাপিক্সেল, যিটো ছনী IMX 586 চেন্সৰ। তো ছেকেণ্ড মেগাপিক্সেলটো হ'ল 8 মেগাপিক্সেল, যিটো আল্ট্ৰা ৱাইড বুলি কয়, আৰু প্লাছ 2 মেগাপিক্সেল যিটো ডেপথ চেন্সৰত পাব আপুনি। আৰু এটা আছে 2 মেগাপিক্সেল, তো সেইটো মেক্ৰ' চেন্সৰ। তো ইয়াৰ আপুনি ৰিয়াৰ আপুনি ফিংগাৰপ্ৰিণ্ট স্কেনাৰ ৰিয়াৰত হ'ব। তো ফেচ আনলকো আপুনি ইয়াত পাব। তো তাৰ উপৰিও আপুনি ইয়াৰ বেটাৰী পাব আপুনি 4035 mAh বেটাৰী। তো ফাষ্ট চাৰ্জিং বুক চাৰ্জিং পাই যাব আপুনি ইয়াত। তো আৰু আপুনি ইয়াত ইয়াৰ স্ক্ৰীনটো হ'ল 6.3 ইঞ্চৰ স্ক্ৰীন হ'ব। ফুল HD প্লাছ ডিছপ্লে আপুনি ইয়াত পাই যাব। তো ৱাটাৰ ড্ৰপ নটছ পাই যাব আপুনি ইয়াত। তো ৱাটাৰ ড্ৰপ নটছ নহয়, ড্ৰপ নটছ বা কি বুলি কৈছিলে এইটো, ডিউ ড্ৰপ নটছ, যিটো চামচাং ফালেদি ক'লে ইনফিনিটি ইউ বুলি ডিছপ্লে বুলি জনা যায়। তো ডিউ ড্ৰপ নটছ আপুনি ইয়াত পাই যাব। 16 মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা আপোনাৰ ইয়াত পাই যাব। তো ইয়াৰ ভেৰিয়েণ্ট হৈছে 3টা ভেৰিয়েণ্ট আপুনি ইয়াত পাই যাব। তো বেষ্ট ভেৰিয়েণ্টটো হ'ব 4GB 64GB ৰেম, আৰু ছেকেণ্ড ভেৰিয়েণ্টটো 6GB 64GB ৰেম, আৰু থাৰ্ড ভেৰিয়েণ্টটো হ'ব 6GB 128GB আপুনি ইয়াত পাই যাব। তো এক্সপেণ্ডেবল মেমৰি আপ টু 296GB আপুনি ইয়াত এক্সপেণ্ডেবল মেমৰি লগাব পাৰিব। তো হাইব্ৰিড চিম স্লট হয়, এটা নেনো চিম পাৰিব ভৰাবলৈ, আৰু এটা মেমৰি কাৰ্ড আপুনি ইয়াত ভৰাবলৈ পাই যাব। তো ইয়াৰ আপোনাক দামটো কৈ দিওঁ। যিটো মেইন ফাৰ্ষ্ট ভেৰিয়েণ্টটো, যিটো আপুনি 4GB আৰু 64GB ৰমটো আপুনি পাই যাব 13,999 টকাত। ক'ব গ'লে 14,000 টকাতে আপুনি পাই যাব। আৰু যিটো 6GB 64GB ৰেমটো আপুনি 15,000 বা 16,000 আশপাশত, আৰু যিটো লাষ্ট 6GB 128GB ৰেমটো আপুনি ইয়াত 18 বা 20,000 আশপাশত আপুনি ইয়াত পাই যাব। তো বডি বিল্ডিঙৰ কথা ক'লে ইয়াত ৰিয়েলমি 5 Pro মোবাইলৰ যিটো বডি বিল্ডিং, তো ইয়াত আপুনি পলিকাৰ্বনেট বেগ আপোনাক ইয়াত পাই যাব। তো যিটো কয় প্লাষ্টিক বডি পলিকাৰ্বনেট, তো আপুনি ইয়াত পলিকাৰ্বনেটে দেখিব পাৰিব। তো আৰু বিশেষকৈ ইয়াত আপুনি টাইপ C পৰ্ট পাব, বুক চাৰ্জিং, ফাষ্ট চাৰ্জিং আপুনি পাই যাব। তো বন্ধুসকল, ভিডিঅ'টো আজি ইমানলৈকে। তো যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব নিশ্চয়। যদি ভাল লাগিছে আৰু ভিডিঅ'টো, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ নতুন ভিডিঅ' মই
আপলোড কৰাৰ লগে লগে আপোনাৰ কাষত আহি যাব নটিফিকেশ্যন। তো ভিডিঅ'টো ইমানলৈকে বন্ধুসকল। তো আজিলৈকে ইমানতে সামৰিলোঁ।